ন্যায় লাগে। কথা বাবুল হাজৰিকা, পাঠ ৰিম্পী বৰা। এয়া ৰাজতন্ত্ৰ নে ষড়যন্ত্ৰ? কোন এইবোৰ মানুহৰ ৰক্তেৰে ফাকু খেলা মানুহৰূপী নিৰ্লজ্জ দানৱ? মৰম স্নেহ দয়া মায়াৰে স্পৰ্শ নকৰা কোন এইবোৰ নিৰ্দয়ী সমাজৰ কলংক? ক'ত গ'ল আজি প্ৰতিবাদৰ উত্তাল চিঞৰবোৰ? ক'ত গ'ল আজি মানৱতাৰ শ্লোগান গোৱা সমাজৰ শুভচিন্তকসকল? নে সকলো নিমাত আজি? ধিক্কাৰ জীৱশ্ৰেষ্ঠৰ আখ্যা দিয়া নিষ্ঠুৰ মানুহ, বাৰে বাৰে মাতৃৰ বুকু উদং কৰা সেই ৰক্ত পিশাচবোৰে কিয় আজি মুক্ত মনে জীৱনৰ সৌন্দৰ্য উপভোগ কৰিছে মুকলি আকাশৰ তলত? কিমান নিষ্ঠুৰ হ'লে মানুহে মানুহক নৃশংসভাৱে হত্যা কৰিব পাৰে? কিমান ৰিক্ত হ'লে আত্মীয়ক হেৰুৱাই ক্ষোভৰ অগণিত জ্বলি পৰি শেষ হ'ব পাৰে? সকলোবোৰ আজি নিৰুত্তৰ, মাথো আমাক ন্যায় লাগে। গণতন্ত্ৰই ৰজা পতা সেই ৰজাঘৰীয়া, এবাৰ ভাবক ৰাইজৰ মনৰ কথা। অত্যাচাৰী দোষীবোৰক বৰপীৰা নাপাৰি ন্যায় দিয়ক প্ৰতিজন মৃত নিৰ্দোষীক।